বন্ধু বান্ধৱসকল কেনে আছে আশা কৰোঁ সকলোৱে ভালে আছে আমি আজি আপোনালোকক জুলাই মাহৰ অৰ্থাৎ 17 তাৰিখ 7 মাহ 2021 আটাইতকৈ ডাঙৰ 6টা চৰকাৰী চাকৰিৰ বিষয়ে আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব সকলো চাকৰিৰ মানে এপ্লাই লিংক দিছ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত ডাইৰেক্ট দিয়া থাকিব তাৰ পৰা গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো আজিৰ মানে 6টা চাকৰিৰ ভিতৰত এক নম্বৰটো আপোনালোকৰ হৈছে NBE ৰিকুৱাৰমেণ্ট 2021 মানে অৰ্গেনাইজেশ্যন নেম আপোনালোকৰ নেশ্যনেল বৰ্ড অফ এক্সামিনেশ্যন ৰাষ্ট্ৰীয় পৰীক্ষা বৰ্ডৰ ফালৰ পৰা চাকৰি ওলাইছে আপোনালোকৰ ইয়াতে পোষ্ট নেমটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট ছিনিয়ৰ এছিষ্টেণ্ট আৰু জুনিয়ৰ একাউণ্টেণ্ট তো নাম্বাৰ অফ নেম অফ ভেকেঞ্চিজ আপোনালোকৰ ভেৰাইচিছ হয় আপোনালোকৰ এইটো পে স্কেল আপোনালোকৰ লেভেল 2 4 এণ্ড মানে আৰু 7 এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ মানে হাই ছেকেণ্ডেৰী পাছ আৰু ডিগ্ৰী বিচাৰিছে আৰু এজ লিমিটটো আপোনালোকৰ 18 বছৰৰ পৰা 27 বছৰলৈকে আছে এপ্লিকেশ্যন ফিজটো আপোনালোকৰ আনৰিজাৰ্ভ OBC কেণ্ডিডেটৰ কাৰণে 1500 টকা প্লাছ 18% GST ফৰ ST SC ST PWD ওমেন কেণ্ডিডেটৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে পে ফিজ ফৰ ডেবিট কাৰ্ডৰ দ্বাৰা ক্ৰেডিট কাৰ্ডৰ দ্বাৰা আৰু নেট বেংকিং আৰু UPIৰ দ্বাৰা আপোনালোকে পে'মেণ্ট কৰিব পাৰিব সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ কম্পিউটাৰ বেছড টেষ্ট আৰু কম্পিউটাৰ নলেজৰ স্কিল টেষ্টৰ বিভাগত হৈ যাব আপোনালোকৰ এপ্লাই মোডটো আপোনালোকৰ অনলাইনৰ যোগেদি এপ্লাই কৰিব পাৰিব জব লোকেশ্যনটো নিউ দিল্লী অল ইণ্ডিয়া অফিচিয়েল ৱেবছাইটটো হ'ল আপোনালোকৰ NABARD.edu.in ইম্পৰ্টেণ্ট ডেটছৰ বিষয়ে ক'বলৈ গ'লে আপোনালোকৰ মানে আবেদন ষ্টাৰ্ট হৈছে 15 জুলাইৰ পৰা আৰু লাষ্ট ডেট 14 আগষ্ট 2021 লৈকে আছে লাষ্ট ডেট ফৰ পে'মেণ্ট কৰাৰ কাৰণে আপোনালোকৰ লাষ্ট ডেট ইয়াতে 14 আগষ্টলৈকে আছে আৰু ডেট অফ CBT এক্সামৰ ডেটটো আপোনালোকৰ 20 ছেপ্টেম্বৰ 2021 লৈকে আছে ইম্পৰ্টেণ্ট লিংকছ আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনটো PDF হিচাপত ইয়াতে ক্লিক কৰি ডাউনলোড কৰি ল'ব ৰেজিষ্ট্ৰেশ্যন টু এপ্লাই অনলাইন মানে যদি আপোনালোকে প্ৰথমবাৰৰ বাবে এইটো মানে চাকৰিত এপ্লাই কৰি আছে তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন কৰি 2 নম্বৰ লিংকত ক্লিক কৰিব আৰু যদি আগতে কৰিছিল মানে ID পাছত মনত আছে তেনেহ'লে লগইনটো এপ্লাই কৰিব তো এতিয়া আপোনালোকৰ দ্বিতীয়টো চাকৰি হ'ল NABARD ৰিকুৱাৰমেণ্ট 2021 অৰ্থাৎ নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰাল ডেভেলপমেণ্ট পোষ্ট নেমটো আপোনালোকৰ হ'ল গ্ৰেড A এণ্ড B এছিষ্টেণ্ট মেনেজাৰ আৰু মেনেজাৰ নাম্বাৰ অফ ভেকেঞ্চিজ আপোনালোকৰ ইয়াতে 162টাকৈ পদ মুকলি আছে পে স্কেল এজ পাৰ NABARD ৰুলছ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ ডিগ্ৰী পাছ কৰিব লাগিব এজ লিমিটটো আপোনালোকৰ মিনিমাম 18 বছৰ হ'ব লাগিব এপ্লিকেশ্যন ফিজটো আপোনালোকৰ নটিফিকেশ্যনত আপোনালোকে চেক কৰি ল'ব এইটো সিলেকশ্যন প্ৰচেছটো টেষ্ট ইণ্টাৰভিউৰ ওপৰত ভিত্তি কৰি হৈ যাব এপ্লাই মোডটো আপোনালোকৰ অনলাইনৰ যোগেদি এপ্লাই হ'ব জব লোকেশ্যনটো অল অভাৰ ইণ্ডিয়া অৰ্থাৎ সকলো মানে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে হৈ যাব অফিচিয়েল ৱেবছাইটটো আপোনালোকৰ www.nabard.org ইম্পৰ্টেণ্ট ডেটছ হ'ল আপোনালোকৰ এইটো ষ্টাৰ্টিং মানে আবেদনটো আৰম্ভ হৈছে আপোনালোকৰ 17 জুলাইৰ পৰা 17 জুলাইত আৰু লাষ্ট ডেটটো হৈছিল আপোনালোকৰ 7 আগষ্ট 2021 ইম্পৰ্টেণ্ট লিংকছৰ বিষয়ে ক'বলৈ গ'লে অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকৰ PDF এইটোত ক্লিক কৰি ডাউনলোড কৰি লৈ ভালদৰে পঢ়ি চাব আৰু এপ্লাই অনলাইন এতে লিংক ডাইৰেক্ট দিয়া আছে আপোনালোকে গৈ এপ্লাই কৰি ল'ব আপোনালোকৰ 3 নম্বৰটো আছে আপোনালোকৰ GPSC ৰিকুৱাৰমেণ্ট 2021 অৰ্থাৎ পাব্লিক ছাৰ্ভিচ কমিশ্যন লোক সেৱা আয়োগ পোষ্ট নেমটো আপোনালোকৰ হ'ল এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আৰু একাউণ্ট অফিচাৰ টুটৰ সুপাৰিনটেণ্ডেণ্ট ডাইৰেক্টৰ ডেপুটি ৰিজনেল ফায়াৰ অফিচাৰ আৰু ৰেডিঅ'লজিষ্ট নাম্বাৰ অফ ভেকেঞ্চিজ আপোনালোকৰ মুঠ 439টাকৈ পদ মুকলি হৈছে আপোনালোকৰ পে স্কেলটো আপোনালোকে নটিফিকেশ্যনত চেক কৰি ল'ব এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ BA BTech গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট এজ লিমিটটো আপোনালোকৰ 18 বছৰ হ'ব লাগিব এপ্লিকেশ্যন ফিজটো আপোনালোকৰ 100 টকাকৈ কিন্তু দিব লাগিব সিলেকশ্যন প্ৰচেছটো টেষ্ট ইণ্টাৰভিউত হ'ব এপ্লাই মোডটো আপোনালোকৰ অনলাইনৰ যোগেদি এপ্লাই হ'ব জব লোকেশ্যনটো আপোনালোকৰ গুজৰাটত হয় এইটো অল ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকৰ gpsc.gujarat.gov.in OCS/OGS/gujarat.gov.in ইম্পৰ্টেণ্ট ডেটছৰ বিষয়ে ক'বলৈ গ'লে 15 জুলাইৰ পৰা আপোনালোকৰ আবেদনটো আৰম্ভ হৈছে আৰু 31 জুলাইলৈকে লাষ্ট ডেট থাকিব ইম্পৰ্টেণ্ট লিংকছ আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনটো এতে ক্লিক কৰি ডাউনলোড কৰি ল'ব আৰু এপ্লাই অনলাইনত ক্লিক কৰি আপোনালোকে আবেদন কৰি ল'ব আপোনালোকৰ 4 নম্বৰ চাকৰিৰ বিষয়ে ক'বলৈ গ'লে আপোনালোকৰ OPSC ৰিকুৱাৰমেণ্ট অৰ্থাৎ পাব্লিক ছাৰ্ভিচ কমিশ্যন
ফালৰ পৰা এইটো অৰ্গেনাইজেশ্যন কৰিছে তো পোষ্ট নেমটো আপোনালোকৰ এছ'চিয়েটেড প্ৰফেচাৰ নাম্বাৰ অফ পোষ্ট আপোনালোকৰ ইয়াতে সৰ্বমুঠ 320টাকৈ পদ আছে পে স্কেলটো লেভেল 3 লেভেল 13A এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী আৰু PhD লাগিব এজ লিমিটটো আপোনালোকৰ মিনিমাম 21 বছৰ হ'ব লাগিব এপ্লিকেশ্যন ফিজটো আপোনালোকৰ জেনেৰেল আৰু OBCৰ কাৰণে 400 টকা ফৰ SC ST PWৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ ফিজ দিব নালাগে আৰু আপোনালোকে সিলেকশন প্ৰসেসটো ইন্টাৰভিউ কোনো ধৰণৰ এক্সাম নহব এপ্লাই মোডটো অনলাইনৰ যোগেদি এপ্লাই হ'ব জব লোকেশনটো ওড়িশা অল ইন্ডিয়া অফিচিয়েল ওয়েবসাইট www.opsc.gov.in ইম্পৰ্টেন্ট ডেটছৰ বিষয়ে ক'লে আপোনালোক ষ্টাৰ্টিং ডেটটো আপোনালোকৰ আৰম্ভ হৈছে 23 জুলাই 2021 লাষ্ট ডেট আপোনালোকৰ 23 আগষ্টলৈকে আছে লাষ্ট ডেট ফৰ আপোনালোকে ফিজটো পে কৰাৰ কাৰণে লাষ্ট ডেটটো 21 আগষ্ট হয় লাষ্ট ডেট ফৰ ফাইনেল সাবমিশন 21 আগষ্ট 2021 ইম্পৰ্টেন্ট লিংকস অফিচিয়েল নোটিফিকেশন PDF ত ক্লিক কৰি মানে এডভাৰটাইজমেন্টটো ডাউনলোড কৰি ভালকৈ চাই ল'ব এপ্লাই অনলাইনত ক্লিক কৰি আপোনালোকে অনলাইন যোগেদি আবেদন কৰি ল'ব আৰু 5 নম্বৰটো আপোনালোকৰ পুলিচ ৰিক্ৰুটমেন্ট অৰ্গেনাইজেশ্যন বাই পুলিচ ডিপাৰ্টমেন্ট পুলিচৰ বিভাগৰ পৰা ওলাইছে এইটো